নমস্কাৰ বন্ধুসকল, ইউটিউব ষ্টাডি ফৰ ইউ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যে ভিডিঅ'টোত 25টা অতি গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ কুৱেশ্যন লৈ আহিছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্ন, অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়? উত্তৰ মৰিগাঁৱত। অসম সাহিত্য সভাৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1917 চনত। বেদনাৰ উৰুকা কাব্য সংকলনখন কোনে ৰচনা কৰিছিল? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা বগীবিল দলংখন কেতিয়া মুকলি কৰা হয়? উত্তৰ 25 ডিচেম্বৰ 2018। ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়াৰ পৰা ৰেল সেৱা আৰম্ভ হয়? 1884 চনৰ পৰা। মৃত্যুঞ্জয় উপন্যাসখনে কিমান চনত জ্ঞানপীঠত লাভ কৰিছিল? 1979 চনত। বন্দে মাতৰম গীতৰ ৰচক কোন? বংকিম চন্দ্ৰ চট্টোপাধ্যায়। প্ৰথম বংগ বিভাজন কিমান চনত সংঘটিত হৈছিল? 1905 চনত। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভালৈ কেইজন সদস্য মনোনীত কৰে? উত্তৰ 2জন সদস্য। ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ শ্বাহজাহানে। চামেলি মেম চাহাব ছবিখনৰ পৰিচালক কোন? ডক্টৰ ভূপেন হাজৰিকা। ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ স্বামী বিবেকানন্দই। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? শৰৎচন্দ্ৰ গোস্বামী। এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? 1901 চনত। এইটো ডিগবৈত স্থাপন কৰা হৈছিল। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত আছে? উলুবাৰীত। বক্সাৰ যুদ্ধ কেতিয়া হৈছিল? 1774 চনত। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ চাহ নিলাম চিটিচি ক'ত অৱস্থিত? উত্তৰ অসমত। কিমান চনত বংগৰ পৰা অসম পৃথক কৰা হয়? 1874 চনত। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? স্বামী দয়ানন্দ সৰস্বতীয়ে। বছৰৰ আটাইতকৈ ছুটী দিন কোনটো? 22 ডিচেম্বৰ। গ্ৰামাটিকেল নোটছ অৱ এছামিজ লেংগুৱেজ পুথিখনৰ ৰচক কোন? উত্তৰ নাথান ব্ৰাউন। কোন ৰজাই শিৱসাগৰৰ কাৰেংঘৰ নিৰ্মাণ কৰিছিল? উত্তৰ ৰাজেশ্বৰ সিংহই। হিউৱেন চাং যেতিয়া অসমলৈ আহিছিল অসমৰ ৰজা কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।